এতিয়ালৈকে কাৰ্যবাহী সদস্য ড্ৰপ হোৱাটো মই গম মিডিয়া যোগে পাইছোঁ। মোৰ ওচৰত এতিয়ালৈকে কোনো এটা কাগজ পত্ৰ এতিয়ালৈকে অহা নাই। যেতিয়ালৈকে মই কাগজ পত্ৰ নাপাওঁ ড্ৰপ হোৱা বুলি মই সিদ্ধান্ত কৰা নাই, কাৰণ অফিচিয়েলি মেটাৰ অফিচিয়েলৰ পৰা কাগজ আহিব লাগিব, তেতিয়াহে আমি কাৰ্যবাহী সদস্য ড্ৰপ কৰা বুলি মই জানিম। মিডিয়া প্ৰকাশ কেনেকৈ কি প্ৰকাশ কৰিছে মই নাজানো, মিডিয়াৰ কথা মতে লাগি থাকিলেতো নহ'ব, কাৰণ অফিচিয়েলি এজন যদি মোৰ যদি ড্ৰপ কৰিছে তেতিয়া কাৰ্যবাহী সদস্যটো তেওঁলোকৰ পৰা কাগজ পত্ৰ আহিব লাগিব, আহিলে তেতিয়াহে আমি ড্ৰপ কৰাৰ সিদ্ধান্ত ল'ম। লোকসভাত যিটো কথা কোৱা গ'ল এতিয়ালৈকে আমাৰ কোনো এটা সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই। মই এটা দৃঢ় প্ৰতিজ্ঞা হিচাপে আছোঁ, কাৰণ মই GSPতে থাকিম, GSPতে চলি যাই থাকিম, আৰু তাত পৰিৱৰ্তন হ'ব লগা কথা নাই। যদি পৰিৱৰ্তন হ'ব লগা আছিলে, যেতিয়া মোৰ MCLA ইলেকশ্যন হৈছিলে সেই সময়তে বহুতো অফাৰ আহিছিলে, তাৰ লগতে আমাৰ চৰকাৰখনে মোক যেনেকৈ লৈ গৈ তেওঁলোকে চৰকাৰ গঠন কৰাৰ কাৰণে লৈ প্ৰমোদ বৰা ছাপৰ্ট দি পেলাই তেওঁক চিফ বনোৱাৰ কথা কৈ পেলাই মোক লৈ গৈছিল। মই চিফ বনালোঁ, কিন্তু বনোৱাৰ পাছত তেওঁলোকৰ যেতিয়া মেজৰিটি বেছি পুৰা হ'ল তেতিয়া মোক লাটবাতি আৰু উলিয়াব চেষ্টা এটা কৰিলে। এইখন কেনেকুৱা চৰকাৰ হ'ব? মই যদি কিবা ডিপাৰ্টমেণ্টেলি কেলেংকাৰী কৰিলোহেঁতেন, ডিপাৰ্টমেণ্ট বদমাচি কৰিলোঁ, ডিপাৰ্টমেণ্ট কাম নকৰিলোহেঁতেন, তেতিয়া ক'ব লগা মোৰ একো নাছিল। কিন্তু সঠিক ৰূপে কষ্ট কৰি হ'লেও সকলো জনগোষ্ঠী, কোনো এজন জনগোষ্ঠীয়ে মোক ক'ব নোৱাৰে, কোনো বড়ো হওক, অসমীয়া হওক, নেপালী হওক, আদিবাসী হওক, যিমান জনগোষ্ঠী আমাৰ ইয়াত আছে সকলো সমন্বয়ে চাইছোঁ, সমান চকুৰে চাইছোঁ। আৰু আজি দিহিৰবাসী সকলোৱে সুধিব পাৰে কি পাইছে কি পোৱা নাই, সকলো মানুহে জানে। সকলো মানুহে মোক আশীৰ্বাদ দি আছে, ভৱিষ্যত আগবঢ়াই এটা চেষ্টা চলোৱাৰ কাৰণে তেওঁলোকে আশীৰ্বাদ দি আছে। কোনো চিন্তা কৰিব লগা নাই। তেখেতৰ এতিয়া সুপ্ৰিম কোৰ্ট কৰিছে, নিশ্চয় আজি সন্ধিয়ালৈকে ৰিজাল্টটো ওলাব। যদি কিবা কাৰণত তেওঁৰ ৰিজাল্টৰ অসুবিধা যদি হয় তেতিয়াহ'লে আমাৰ বিকল্প আছে। আমাৰ 2-3জন এতিয়ালৈ ৰেডি হৈ আছে, তাৰে যিকোনো এজনে আমাৰ GSPৰ পৰা খেলিব। একদম প্ৰস্তুত হৈ আছে, কোনো অসুবিধা নাই, খেলিব। गोजोनथाव खौरां, नोंथाङा नोंथांनि गला एबा अफिस फसंथानफोरखौ जोंख्लाब-माख्लाब साजायनो गोसो गैया नामा? नोंथांनि गलाफोरखौ बायदि बायदि रोखोमनि जोंख्लाब-माख्लाब खालामनानै साजायनो थाखाय क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों बायदि बायदि रोखोमनि आर्ट डिजाइन। क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया नोंथांमोननि थाखाय लानानै फैदों नोंथांनि गलाखौ जोंख्लाब-माख्लाब खालामनो गोबां रोखोमनि आर्ट डिजाइन। बेफोर आर्ट डिजाइनफोरनि गेजेराव दं 3D साइनबोर्ड, 2D साइनबोर्ड, आर्क्राइलिक ट्रफी, SAP पैनेल, नेम प्लेटार्स, रेट्र, रिफ्लेक्टिभ साइनबोर्ड, नियन साइनबोर्डफोरनि आर्ट डिजाइनफोरखौ नोंथाङा चाणक्य आर्ट एन्ड डिजाइन गलानिफ्राय मोनफुंनो हागोन। बेनि अनगायैबो इनग्रेविं सार्भिस, आर्क्राइलिक लेटार काटिं, MDF जालि काटिं, लग', ग्राफिक्स डिजाइन आरो कास्टमाइज गिफ्ट आइटेम्सफोरखौ नोंथांमोननि गलानि थाखाय चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों आर्ट डिजाइन। गोबां बाथ्रा मिथिनो थाखाय नोंथाङा नैबे 9706125636 6800981649 जानबुं नम्बरनि गेजेरजों खौरां लाहरनो हागोन।